Hello friends, আজি মই হেনা কৰিম মই লগাওঁ দেই বহুত আগৰ পৰাই লগাওঁ হেনা মাজতে 2-3 বছৰমান একেৰাহে লগোৱাই নহ'ল এতিয়া আকৌ লগাওঁ মাহটোত নহয় প্ৰত্যেক মাহে লগাব লাগে চাবলৈ গ'লে কিন্তু মোৰ মানে সেই 4-5 মাহৰ মূৰত এবাৰ লগোৱা হয় আৰু চুলিখিনি ভাল হয় বুলি ভাবোঁ আৰু হয়ও বাৰু তাত যিখিনি মিলোৱা হয় মই দিওঁ দৈ দিওঁ ৰঙা চাহপানী দিওঁ তাৰ পাছত অলপ নাৰিকল তেল দিওঁ 1 চামুচমান আৰু কি দিওঁ আৰু মোৰ মানে চুলি খুব সৰিছে গতিকে নৰসিংহৰ পাত কাটি বইল কৰি এনেকৈ গুলি দিওঁ তাৰ পানীটো ইয়াত গুলি দিওঁ তাৰপৰা এইখিনি মই এতিয়া কণ্ডিচনাৰ হিচাপে ইউজ কৰিম আপোনালোকে হেনা কৰে নাই বাৰু মই কিন্তু ক্লাছ 9 মানত পঢ়ি থকাৰ পৰাই মই হেনা কৰোঁ মাহটোত এবাৰ কৰি লগাইছিলোঁ এতিয়াহে অলপ লগোৱাটো কমি গৈছে কিন্তু সঁচাকৈ চুলিখিনি বহুত ভাল কৰে হেনা লগাব লাগে অকল ৰং ধৰিব বুলি বা কালাৰৰ কাৰণে লগোৱা বুলি নহয় ইয়াৰ গুৰিটো মজবুত কৰে আচলতে হেনাত যেতিয়া গোলা হয় হেনাখিনি তাত আপুনি যদি জেতুকা পাত থাকে সেইটো লগালেতো আৰু ভাল কথা তাত জেতুকা পাতো আপুনি দি দিব পাৰে কিন্তু বোলে মই হেনা নলগাওঁ অকল জেতুকা পাতেই লগাওঁ তেনেকৈও পাৰে কিন্তু যেতিয়া এই হেনা গুলিব আপুনি হেনা গুলোতে লাল চাহ দিয়ে গুলিব ৰঙা চাহ দি অকণমান কাৰাকৈ ল'ব গুলিব আৰু তাত দিব পাৰে যদি আপোনাৰ উফি সমস্যা আছে তেনেহ'লে আপুনি দিব পাৰে তাত নেমু 1 চামুচমান কাজি নেমু ৰস দিব পাৰে দৈ দিব পাৰে আৰু যদি ড্ৰাই হয় চুলিখিনি শুকান চুলি হয় তেনেহ'লে তাত কণী দিব পাৰে আৰু নাৰিকল তেলো দিব পাৰে নাৰিকল তেল মই দিওঁ কিন্তু দেই এনেই লগোৱা নহয় যে বৰকৈ গতিকে মই নাৰিকল তেল এনেকৈ হেনাতেই দি দিওঁ 1 চামুচ দি দিওঁ আৰু তাৰপাছত তাৰোপৰি আপুনি দিব পাৰে নৰসিংহ পাত দিব পাৰে এল'ভেৰা দিব পাৰে এল'ভেৰা জেল আৰু দিব পাৰে পাণ দিব পাৰে পাণ যে আমি তামোল পাণ দিব পাৰে পাণ আপুনি কি কৰিব এনেকৈ বইল কৰি ল'ব নৰসিংহ পাত বইল কৰা নিচিনাকৈ বইল কৰি তাৰ ৰসটো দি দিব আৰু দিব পাৰে পিঁয়াজো দিব পাৰে দেই পিঁয়াজ দিলেও মানে চুলি গুৰিটো মজবুত হয় মই এইবিলাক দিওঁ কিন্তু প্ৰত্যেকবাৰতে নিদিওঁ প্ৰত্যেকবাৰতে কেইটামানহে দিওঁ তাৰ 2-এটা দিওঁ যেনেকৈ এইবাৰ দিলোঁ মই নৰসিংহ পাত আৰু নৰসিংহৰ পাতৰ ৰস আৰু লাল চাহটো দিটো সদায়ে গুলোঁ বাৰু দেই অকল ঠাণ্ডা পানী বা গৰম পানী দি নগ'লোঁ মই লাল চাহ দিয়ে গ'লোঁ আৰু নাৰিকল তেল দিছোঁ আৰু দৈ দিছোঁ কেতিয়াবা দৈ নিদিবও পাৰে আপুনি কণী দিব পাৰে এল'ভেৰা জেল দিব পাৰে ঘৰত যদি আছে এল'ভেৰা দি দিবও পাৰে খুন্দি পেলানি বহুত ভাল হয় কিন্তু চুলিৰ গুৰিখিনি বহুত মজবুত হয় আৰু গজে গতিকে অকল কালাৰৰ বাবেই মানুহে হেনা নলগায় আচলতে চুলিখিনিৰ মজবুতিৰ বাবে চুলিখিনি ভাল হ'বৰ বাবে আৰু চুলিখিনি ভালদৰে যাতে গ্ৰোথ হয় সেইবাবেও মানুহে হেনা লগায়